ऑन नहीं करना है। ऑन ही है। तो हे दोस्तों, आज আমি যাম নিউ এয়ারপোর্ট। তো মেইন কথাটো হ'ল আমাৰ যোন পাৰ্টনাৰ আহিব অহা কথা আছিলে সিটো নাহিলে, তো ই আহি গ'ল। মোৰ কথা হ'ল এতিয়াও প্লেন কৰি নাহিব, ঠিক নাই? হে মানে আহে বলক আমি আৰম্ভ কৰোঁ। যদি আপোনালোকে নিউ এয়ারপোর্ট চাবলৈ বিচাৰে তো গুৱাহাটীৰ পৰা আহিব জালুকবাৰীৰ পৰা ভিআইপি পৰা এইখন এটা সৰু অটো কি ক'ব আৰু ল'ব আৰু এছ ৰোড ফালে আহি যাব। তো লাহে লাহে খোজকাঢ়ি কেনে মজা আছে, নাজাৰা চাই আহিব। নহ'লে আপোনালোকে ডাইৰেক্ট গাড়ী লৈ যাব পাৰিব। হ'ব মিনিমাম 3-2 কিলোমিটাৰ। টাইম वेस्ट নকৰে, জলদি যাও। বলো জলদি মই দেখাই দিলো আৰু মৰ্নিং চৰ্নিং তো সেইটোৰে এইটো আমি আহি পালোঁ নিউ এয়াৰপোৰ্ট। কি ক'ব? আদিত্য আমাৰ পাৰ্টনাৰটো আহি গৈছে, কৈ দি কিবা। এইটো হ'ল বৰদ্বীপ, এই ৰনেট, মই। আচাৰাটো কিন্তু তামাম চাওক মানে মই কৈ আছো কি বস্তু পাম নাপাম এক্সপ্ল'ৰ কৰি চাওঁ চাইকেলেদি। তো কেনে মজা হৈছে না? বলক তো এনেকে পেডেল মাৰি আপোনাৰ দেখিছো নজাৰা। দেখা এই ভিডিও তো লাইটন কাখন আমাৰ ऑन नहीं करना है। ऑन ही है। ऑन होने दे। ऑन आया मैं चलते और किबा মাজে মাজে হিন্দী ওলাই, नेपाली ওলাই, साइकिल में ये हो गया हम लोग का अच्छा करो। बंगाल ठीक है। नेक्स्ट टाइम मिलते हैं, तो चलो बाय बाय। তো আপনার ভিডিও ভালো লাগছে তো লাইক করুন and see you soon.